মোৰ নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া চাওক আজি কি কিনিলোঁ। ফুৰিবলৈ গৈছিলোঁ আৰু ঘূৰি আহোঁতে এয়া কিনিলোঁ গোলাপ জল 2টা, নাৰিকল এটা, পেষ্ট চাবোন এডোখৰ আৰু মিঠাতেল এটা। এইখিনিতে ইমান দাম হ'ল নহয়, জুই চাই দাম বাঢ়িছে একদম। ইমানেই মূল্য বৃদ্ধি হৈছে নহয়, বস্তু এটাৰ দামেই ইমান বহুত হৈ গৈছে। আজিহে গম পালোঁ যেতিয়া নিজে উপাৰ্জন কৰাৰ পিছত যেতিয়া বস্তু এটা কিনিলোঁ, বস্তুখিনি কিনি আনি তাৰ যিটো মূল্য হ'ল দিওঁতে কি ক'ম গাত লাগি গৈছেগৈ একদম। ইমানেই মূল্য বৃদ্ধি হৈছে। দিনক দিনে যদি এনেকৈ মূল্য বৃদ্ধি হৈছে কি হ'ব। আজিলৈ ভিডিঅ'টো ইমানহে। বাই বাই গাইজ।